हेलो फ्रेंड्स আপোনালোক সকলোকে মনিকা পাকঘৰলৈ স্বাগতম জনাইছো फ्रेंड्स আজি মই লাও বিলাহী মাছৰ ৰেচিপি এটা লৈ আহিছো একেবাৰে সহজ ৰেচিপি আপোনালোকে চাই যাওক মই কেনেকৈ বনালো লাও বিলাহী মাছ লাও এফালৰ আধা লৈছো ভালকে সৰু সৰুকে কাটি মেলি ধুই মেলি ৰেডি কৰি ললো মাছ লৈছো 4 পিস চান্দা মাছ লৈছো তাতে নিমখ অকমান দি দিম হালধি অকমান দি কিনে ভালকে হানি লম মাছখিনি যাতে নিমখ ভিতৰলৈকে সোমাই যায় কেৰাহী এখন পাতি দিছো গেছতে কেৰাহীখন গৰম হ'ব দিছো কেৰাহীখন গৰম হৈ গলিতে তেল অকমান দি দিছো তেলখিনি গৰম হোৱাৰ লগে লগে মাছ দি দিছো মাছখিনি ভালকে ৰঙচুৱাকে ভাজি ল'ব লাগিব এফালে ভজা হৈ গল ইফালে ভাজি লওঁ বুলি পলটাই দিছো ৰঙাকে ভাজি ল'ব লাগিব মাছখিনি মাছ ভজা হৈ গল এতিয়া মাছখিনি উঠাই লম মাছখিনি উঠাই লৈছো একেখিনি তেলতে হৰিয় গুটি অকমান দি দিম হৰিয়খিনি ফুটা হৈ গলে লাও দি দিম লাওখিনি ভাজি ল'ব লাগিব অকমান লাও ভজা হৈ গল এতিয়া নিমখ দিম 1 চামুচ হালধি গুড়া 1 চামুচ আৰু নিজে ঘৰতে খুন্দা জলকীয়া গুড়া আধা চামুচ মই কেঁচা জলকীয়া নিদু মই এনেকুৱা নিজে ঘৰতে খুন্দা জলকীয়া দিও খাই ভাল লাগে আৰু টেষ্টটো হয় এনেকৈ বনাই চাবচোন এবাৰ লাওখিনি ভালকে ভাজি ল'ব লাগিব যেহেতু লাওত পানী ওলাই পানীখিনি শুকাব লাগিব তেতিয়াহে বিলাহী দিব পাৰিম পানী বহুত ওলাই লাওত এতিয়া লাও ভজা হৈ গৈছে এতিয়া বিলাহী দি দিছো দুটা মই ডাঙৰ ডাঙৰ সাইজৰ বিলাহী দুটা দিছো আপোনালোকৰ ইচ্ছা কিমান দিয়ে টেঙা বেছি খালে টেঙা বেছিকে দিব আৰু কম খালে কম দিব নিজৰ মতে দিব এতিয়া বিলাহী আৰু লাওখিনি গলি ল'ব লাগিব ভালকে গলাকে ভাজিব লাগিব অলপ অলপ হৈছেকে আৰু বাকি আছে অলপমান দেখিছে ন কেনেকৈ বনাই আছো একেবাৰে সহজ ৰেচিপি দেই বনাবলৈও ইজি খাইও সোৱাদ লাগে ধুনীয়াকে দেখিছে না ইয়া গলা হৈ গল এতিয়া ইয়াত আৰু পানী দিব লাগিব ভালকে মিক্স কৰি ললো পানী মই এতিয়া ইয়াত এড কৰিম মই 1.5 গিলাস পানী এড কৰিছো আপোনালোকে যিমান দিয়ে নিজৰ ইচ্ছা জুল বেছি খালে জুল বেছি খোৱা মানুহে বেছিকে দিব আৰু কম খালে কম দিব মই এনে অকমান খাও বুলি অকমান দিলো আৰু মাছ দি দিছো উতল আহি গল যিহেতু মাছখিনি দি এতিয়া ভালকে লৰাই লম মোৰ ৰেচিপি ৰেডিয়ে হৈছে হৈ গল মোৰ ৰেচিপি ৰেডি ওপৰতে মই ধনিয়া অকমান দি দিও তাৰ পাছত দেখিছে নে কি ধুনীয়াকে হৈ গৈছে একো কষ্ট নাই फ्रेंड्स এনেকৈ বনাবলে একেবাৰে সহজ আৰু সোনকালে হৈ যায় আৰু বিশেষ একো বস্তু নালাগে এইমতে বনাই খাবচোন এবাৰ কি ধুনীয়া লাগে খাবলৈ জানেনে হৈ গল দেখিছে নে এতিয়া প্লেটিং কৰি দিম প্লেটিং কৰি দিছো কালাৰটো কি ধুনীয়া আহিছে দেখিছে নে फ्रेंड्स মোৰ যদি ভিডিওটো আপোনালোকক ভাল লাগিলে তেনে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ